মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম Hayoi Corona. আলু আধা কেজি, চেনি আধা কেজি, দালি আধা কেজি, পিঁয়াজ আধা কেজি দিবা। হে চাট 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 আঁতৰত আঁতৰত। এসোপা কি পিন্ধি আহিছ? পিপি কিট। হে হৰি, এইটো ৰেইন কোটহে। এই ধৰি লচোন। হে হৰি, কি যে হ'ব আৰু দেই। এয়া 1 মিনিট। সাৱধানতাৰ মৰণ নাই। চাধা কণ দে। ঐ কি কৰি আছ? এই মাছখন ধৰি আছো ৰ। হে এইখন ওৱান টাইম মাস্ক হে। কৰোণা কি ওৱান টাইম আহে নেকি? সি বছৰে বছৰে আহি থাকিব আৰু আমি পইচা খৰচ কৰি মাছ কিনি থাকিম। হে আৰু নাইখে ৰে, নাইখে বুলি ক'লে হ'ব নেকি? এই বেমাৰটোৰ কথা শুনিছ নাই? কি এই যে বেমাৰটো হৈ আছে সেইটো কথা শুনিছ নাই? এই যে মই মদটো খাই আছো ন, মই মদ খোৱা নাই, মই ভিতৰতো চেনিটাইজাৰহে কৰি আছো। গম পাইছ নাই? এনেও বাৰু মদ খোৱা মানুহৰে একো কৰোণা বেমাৰ নাহে। নাই আৰু নাই এনেও মোৰ মানে ব্লাড গ্ৰুপটো পজিটিভ না, মোৰ ওচৰতো কৰোণা একেবাৰে ভুলতো নাই। সেইটো আৰু লৈ আহিবি যা। তাত বহুত নিচা হ'লে আৰু খাই নাই লাগি। নালাগে, খাব লাগিব, খাব লাগিব। কিন্তু বেমাৰটো ন এইটো আগতে ডাবুলত পোৱা আছো তোৰ জান নে নাই? এই আগতে যদি 2 গিলাচ খাইছিলি এতিয়া 4 গিলাচ খাব লাগিব। গেলেনটোকে দাঙি লৈ যা। কি হ'লে রে? अरे राजीव मर गए ना। কোন আছে? আমাদের ইয়ে যে মাল খাই গাবে ও। हाँ কি হয় কে মরলে রে? कोरोना হয় কে মর গেলে। গুৱাহাটীৰ পৰা কেতিয়া আহিলি? হ'ল আজি 3 দিন মান। আচ্ছা মাস্ক চাস্ক মাৰি একেবাৰে বাহ বাহ কৰোণাত একেবাৰে মৰিম বুলি বিৰাট ভয় আৰু ন মোলে চা আৰু ন' মাস্ক ন' ভয় চিগাৰেটটো দে নেলাগে দে তই খাব। চিগাৰেটটো চিপচ কৰিছে নালাগে। হেল্ল', হয় হয়। কি হলো? মোৰ গাটো বৰ ভাল নহয় অ'। কালি টেষ্ট কৰিছিলোঁ, আজি ৰিজাল্ট আহিছে পজিটিভ। কি? खत्म बाय बाय टाटा गुड बाय गया। ইন্দ্ৰধনুৰ সমূহ কৰ্মকৰ্তাৰ তৰফৰ পৰা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। বৰ্তমান বিশ্ব কৰোনাৰ ত্ৰাসত জৰ্জৰিত। বৰ্তমান আমি সাৱধান হোৱাৰ বিকল্প নাই।
আমাৰ কিছুমান সৰু সৰু ভুল আৰু অসাৱধানতাৰ বাবেই আজি আমি এই সমস্যাত ভুগিব লগা হৈছে। এনে কিছুমান ভুল আৰু অসাৱধানতাৰ আলম লৈ আমি কিছুমান সৰু সৰু চিত্ৰনাট্যৰে আপোনালোকলৈ কিছুমান সংবাদ প্ৰেৰণ কৰিবলৈ চেষ্টাহে কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে আমাক আগুৱাই যোৱাত প্ৰেৰণা যোগায়। গতিকে আশা কৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি, লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। শেষত পুনৰ কৈছোঁ, সাৱধানে থাকক, সুস্থ থাকক।